হয়, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু বিত্তীয় খেলিমেলিৰ তথ্য এতিয়া পোহৰলৈ আহিছে। জীয়াই থাকোঁতে হয়তো জুবিন গাৰ্গেও এই সকলোবোৰ কথা গম পাইছিলে আৰু তেওঁৰ যিসকল সহযোগী শিল্পী তেওঁৰ লগত থাকে তেওঁলোকৰ আগতো আচলতে কিছু কথা কৈছিলে আৰু সেই সকলোবোৰ কথা এতিয়া দেখিবলৈ পোৱা গৈছে যে পোহৰলৈ আহিছে। আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ লগত কাম কৰা বহুদিন একেলগে থকা শিল্পী শতাব্দী বৰা মোৰ লগত উপস্থিত আছে। মই শতাব্দীৰ লগত কথা পাতিম। এতিয়া বহু তথ্যই পোহৰলৈ আহিছে, বিত্তীয় খেলিমেলি কিছু কথা পোহৰলৈ আহিছে। আপোনাৰ লগত জুবিন গাৰ্গে তেনেকুৱা কিবা কথা শ্বেয়াৰ কৰিছিলে নেকি? এবাৰ যেতিয়া আমাৰ 2024ৰ বিহু হৈ আছিলে, বিহুৰ সময়ত যিহেতু আমি একেখন হোটেলতে থাকোঁ আৰু দাদা আমাৰ ৰুমলৈ আহিছিলে সেইটো এদিন আৰু আহি পেলাই মানে খুব খঙত বহিছিলে আহি পেলাই চোফাখনত আৰু কৈছিলে যে মই মোবাইলটো ভাঙি দিলোঁ নহয়। কিয়? আৰু এইটো কথা মানে এই পে'মেণ্ট লৈ পেলাই ওলাল, মানে পে'মেণ্ট মেল ছিংগাৰৰ পে'মেণ্ট লৈ পেলাই ওলাইছে যে তেওঁক দিয়া নাই বহুত দিন, কিয় দিয়া নাই, অখিলক পইচা দিয়া নাই, কিয় দিয়া নাই, অখিল ভৈৰৱে গাই আছিলে। সেই তেতিয়া ওলাওঁতে তেতিয়া দাদাই কৈছিলে যে ইহঁতক মই কালি মোবাইলটো ভাঙি দিলোঁ, কিয় ভাঙি দিলা বুলি সোধোতে তেতিয়া কৈছে কি পইচা 3 বছৰ হ'ল ইহঁতে মোক একো হিচাপ দিয়া নাই আৰু 5 কোটি টকা এটা মোৰ একাউণ্টত নাই, এনেকৈ কৈছে মানে। তেতিয়া মই কৈছোঁ তেতিয়া সিহঁতে কি বুলি কয়, মই সুধিলোঁ। কৈছে আছে দাদা আছে, কিন্তু একো হিচাপ দিব নোৱাৰে এনেকৈ কৈছে আৰু। তো সেইটো কথা মই বুলি নহয়, অখিলৰ আগতো কৈছিলে বা শেখৰায়ো হয়তো কৈছে, এইটো কথাই কৈছে। তো তেওঁ জানিছিলে যে এইটো একেবাৰে 100% মানে হয়, কাৰণ কি 2024 বিহুৰ সময়তে আমাক কৈছিলে যে মানে এনেকুৱা এটা ঘৰ বনাবৰ সময়তো তেওঁৰ পইচা নাছিলে আৰু পইচা খোজোতে তেতিয়া নাই, তেতিয়া সিহঁতে দিব যেতিয়া পৰা নাছিলে, ইমান কোটি টকা নাই বুলি কওঁতে তেতিয়া দাদা মনৰ এটা ঘৰ, জুবিন দাই ইমান বছৰ গান গাই এটা মনে ভাল লগা এটা ঘৰ বনাব বিচাৰিছিলে আৰু দাদাৰ ঘৰটো সদায় ইউনিকেই হ'ব, তেওঁ সদায় বিচাৰিছিল যে মোৰ ঘৰটো ইউনিক হ'ব আৰু সেইমতে ডিজাইনো কৰাইছিলে এজন নিজৰ তেওঁ হেৰি হতুৱাই মানে আৰ্কিটেক্টৰ হতুৱাই, ডিজাইনাৰ হতুৱাই। কিন্তু সেই ডিজাইনাৰজনৰ হেৰিটো তেওঁলোকে হেৰি কৰি পেলাই নে পচন্দ নকৰি নে কিয় নকৰিলে নাজানো, তেওঁলোকে নিজে তেতিয়া ভাবিলে চাগে আমাৰ ফালৰ পৰা কোনোবা এজনক যদি এপইণ্ট কৰোঁ তেতিয়া হয়তো তেওঁলোকে অলপমান তাৰ পৰাও চান কাঢ়িব পাৰিব, হয়তো তেওঁলোকৰ তেনেকুৱাই আছিলে মটিভবোৰ লাষ্টলৈকে আমি মন কৰিছিলোঁ মানে। বছৰিটো কেইবা কোটি টকা ইনকাম কৰে তেওঁ, কিন্তু তেখেতৰ একাউণ্টত কিন্তু পইচা নাছিলে। এতিয়া আপোনালোকে যদি একদম নৰ্মেলি চাই দেই, মই এটা কথা কৈছোঁ, দাদাই আমি জনাত এতিয়া এনেইতো প্ৰত্যেকখন শ্ব' কিমান টকাত ঠিক কৰা হয় সেইটো আমি কোনো নাজানো, বেণ্ড মেম্বাৰে তেওঁলোকে কমপ্লিট তেওঁলোকে জানে সেইটো কথা, হয়তো জুবিন দাও নাজানিছিলে। কোম্পানী নহয়, এতিয়াতো 3 বছৰ আগতেতো কোম্পানীটো বিক্ৰী কৰা হৈছে ইউনিভাৰ্চেলক। তো TM মেনেজমেণ্টৰ আণ্ডাৰত থকালৈকে বস্তুবোৰ অলপ বেলেগ আছিলে আৰু এতিয়াতো তেওঁলোকে সিদ্ধাৰ্থে অ'নাৰ হয় ন, তেওঁ চব মেনেজ কৰি আছিলে। মিউজিক মেনেজমেণ্ট বুলি এটা কোম্পানী খুলি লৈছিলে 3 বছৰৰ পৰা। তো সেই মিউজিক মেনেজমেণ্টেই গোটেইখিনি চাই আছিলে, মানে গোটেই পইচা পাতিখিনি। বেচিকেলি গান গোৱা পইচাখিনি দাদাই নিজে ৰাখিছিলে, সেইটো মই জানো। বৰাদা বা বৈশ্যদৰ হাতত যোনে যায় লগত PSO তেওঁলোক নিজে নোচোৱে পইচা, তেওঁলোকক দি দিবলৈ কয় আৰু। তো সেইটোত চলিবলৈ বা যোনখিনি টকা কেছ লাগে সেইখিনি নিজে তেনেকৈ গান গাই ৰাখিছিলে আৰু বাকীখিনি প্ৰগ্ৰেম হওক, শ্ব'জৰ পইচা হওক বা আপোনাৰ এই ইনগ্ৰেশ্যন হওক বা কেতিয়াবা কিছুমান জেগাত যায় দাদাই, সেইবোৰ পইচাবোৰ চব সিহঁতে সেইবোৰ মেনেজ কৰিছিলে মানে। আৰু সেই তুমি কি সুধিছিলা কুৱেশ্যনটো? যি তেওঁ বছৰি ইনকাম কৰে সেই পইচা বহু কোটি টকা ইনকাম কৰে, কিন্তু তেওঁৰ একাউণ্টত পইচা নাই। এতিয়া তুমি যদি ছিজনৰ পইচাই কাউণ্ট কৰা, যিহেতু সিহঁতৰ ওচৰত তুমি অকল ছিজনটো যদি চোৱা, বাকীবোৰ চব বাদ দিয়া, ছিজনটো যদি চোৱা 3 বছৰত যদি 5 পৰা 7 লাখ যদি দাদাই পায় পাৰ শ্ব', 30খন প্ৰগ্ৰামটো দাদাই কৰেই, তেতিয়াহ'লেতো 12.5 কোটি টকা যদি থাকিব নালাগে, 12.5 কোটি 10 কোটি টকাটো দাদাৰ একাউণ্টত থাকিব লাগে। এইটো তেওঁলোকে কি কৰিছিল মইতো জনামতে, তেওঁলোকে মই বহুতৰ পৰা শুনিছোঁ এতিয়া, মইতো জনামতে সি ফেঞ্চি বজাৰৰ মাৰোৱাৰীক পইচাখিনি দি মানে গোটেই ছিজনটো কৰি পেলাই 3.5 কোটি বা 4 কোটি টকা হয়তো পায় দাদাই, মই ইমান নাজানো বাৰু। তো সেইখিনি পইচা দি পেলাই সি তাৰে পৰা 10 দিন দিলে বা 5 দিনেই দিলে, সেইখিনিৰ পৰা সুদটো মানে সি লয় 10-12 লাখ সিদ্ধাৰ্থে লয়।
তেওঁৱে চাই থাকে গোটেইখিনি। আনকি দাদাহঁতকো যদি কেতিয়াবা পইচা দৰকাৰ হয় সিহঁতকে কয় যে পইচা মোক দি দিবি, ইমান মোক পইচা অলপমান দি থৈ যাবিচোন। মই নিজে শুনিছোঁ এইটো কথা। আৰু সেইটো তেওঁলোকেই গোটেইখিনি চাই আছে। আৰু তেওঁলোকে অকল দাদাৰ ফাইনেন্সটো বুলি নহয়, দাদাৰ বিল্ডিং দাদাই যোনটো ঘৰ বনাই আছে সেইটোও সিহঁতে চাইছে, প্ৰপাৰ্টিও সিহঁতে চাইছে, মেনেজমেণ্টটো সিহঁতে চাই প্ৰগ্ৰামৰ, ইচ এণ্ড এভৰিথিং। আনকি চাগে মোৰ এনেকুৱা লাগে ঘৰৰ গ্ৰ'চাৰী কিনিবলৈও চাগে সিহঁতৰ পৰাই সিহঁতেই চাই থাকে, সেইবোৰো সিহঁতে চায়। কাৰণ কি যোনটো ল'ৰা থাকে ঘৰত অমৃত, তাকো সেই সিহঁতেই পইচা পাতি দি মানে গোটেই বস্তুটো সিহঁতৰ হাতত মানে। এতিয়া দাদা যিহেতু একে জেগাত নাথাকে, সেইকাৰণে হয়তো সিহঁতে বস্তুবোৰ অকণমান ফুৰি ফুৰা হয় বা ইমান গোটেইখিনি ফিল্ডত দাদাই কাম কৰি থাকে। খেলত কৰিব, ফুটবল খেলিব, নাটকত লাগি থাকিব, তাৰপিছত থিয়েটাৰৰ গান গাব, মানে নিজৰটো চিনেমা আছেই। গতিকে ইমানবোৰ ফিল্ডত লাগি থাকে, দাদাই ইমান চকুত দিব নোৱাৰিব পাৰে। গতিকে সেই বস্তুটো মানে সিহঁতে বেলেগক দিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে গোটেইখিনি নিজৰ হাতত ৰাখিব বিচাৰিলে। যেন বেলেগে সোমাই পৰিলে তেওঁলোকৰ গুমৰ ফাকবোৰ ওলাই পৰিব, যেন বেলেগ কোনোবা এনেও তোমাৰ ইণ্টেলেকচুৱেল মানুহ বা কোনোবা যদি দাদাক ভাল পোৱা মানুহখিনি লাহে লাহে দাদাৰ পৰা আঁতৰি গৈছিলে। দাদাই সেইটো দুখ পাইছিলে অন্তৰত, কিন্তু দাদাৰ কাৰণে আঁতৰি যোৱা নাছিলে, তেওঁলোকৰ ব্যৱহাৰৰ পৰা আঁতৰি গৈছিলে। তেওঁলোকৰ ব্যৱহাৰ যদি দাদা নাথাকে বেলেগ, দাদাৰ সন্মুখত বেলেগ, দাদা নাথাকিলে বেলেগ, সেইটো আমিও পাইছিলোঁ। আৰু মই বুলি নহয়, প্ৰত্যেকগৰাকী তুমি মেল ছিংগাৰ সুধিব পাৰা, ফিমেল বেলেগ কেইজনীকো সুধিব পাৰা, জুবিন গাৰ্গ ফেন ক্লাবক সুধিব পাৰা, মঞ্চত যদি দাদা কোনোবাক লগ কৰিবলৈ যায় তেওঁলোকক সুধিব পাৰা, এনেকুৱা ব্যৱহাৰৰ কথা চবেই ক'ব। গতিকে তেওঁলোকৰ ব্যৱহাৰটো সেইটো বাৰু এতিয়া এইবিলাক অপ্ৰাসংগিক বুলি মই ভাবোঁ। এতিয়া আমাক লাগে জুবিন গাৰ্গৰ জাষ্টিছ, আৰু জাষ্টিছৰ কাৰণে আমাক কি লাগিব? দাদা ছিংগাপুৰ গৈছিলে, কিয় গৈছিলে? দাদা ছিংগাপুৰ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে। এনেকুৱা এজন মানুহ যোনজনৰ চিজাৰ এটেক আহি আছে, তেওঁ ফিজিকেলি নট ফিট, সেই মানুহজন অসমৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ তেজে তেজে শিৰে শিৰে বৈ থকা এজন মানুহ, কলিজা এটুকুৰা লৈ গৈছিলে, ৰাজেশ দাই কৈছে, ঠিকেই কৈছে। তো সেই মানুহজনক তেওঁলোকে শ্যামকানু মহন্তই প্ৰপাৰ মেডিকেল টিম এটা লগত কিয় নপঠিয়ালে, যদি জানিছিল এটা গৈ আছে পাৰ্টিত? যিহেতু 5 কোটি টকাৰ এটা প্ৰসংগ ওলাইছে, 2024 চনৰে এইটো কথা, এতিয়া 2025 চন, সেইটো পিছত সিদ্ধাৰ্থে দিলে বা হিচাপ দিলে নে কিবা তেনেকুৱা গম পোৱা গৈছিলে নেকি? সেইটো মই জনাত চাওক, মইতো দাদাক অকল প্ৰগ্ৰামৰ সময়তে বেছি সময় লগ পাওঁ, তাৰপিছত কেতিয়াবা গান গাবলৈ মাতে, তেতিয়া যাওঁ, গুচি আহোঁ। কিন্তু তেনেকৈ মানে সেই কথাখিনি আৰু পতা হোৱা নাছিলে, হয়তো হিচাপ দিয়া নাই। কাৰণ কি মই জনাত বহুত দাদাই সিহঁতৰ ওপৰত খুব আছিলে, বহুত কেইটা ইছ্যু লৈ পেলাই, মানে বিহেভিয়াৰ হওক, যোনটো মানুহক যোনটো বিহেভিয়াৰ কৰে, লাহে লাহে দাদাই সেইবোৰৰ কথা গম পাইছিলে, বা বিত্তীয় খেলি মেলিটোৰ কথাটো আগতেই গম পাইছে। গতিকে ছিংগাপুৰৰ পৰা আহি পেলাই দাদাই সেইবোৰ কথা সিহঁতৰ লগত পতা কথা, মানে সেইটো কথা মানে মই গম পাইছোঁ এই বা এজনীৰ পৰা। তো বা কেনেকৈ গম পালে যে ছিংগাপুৰৰ পৰা অহাৰ পিছত ব্যৱস্থা ল'ব বা কথা পাতিব? সেইটো কথা মানে এই প্ৰয়াসী বা বুলি এজনী বা আছে, আছাম ট্ৰিবিউনৰ জাৰ্নেলিষ্ট হয়, তেওঁ মোক ফোন কৰিছিলে, তেওঁ যে বিচাৰিছিলে মোৰ লগত পাতিবলৈ কথা। কাৰণ দাদাই মোৰ কথাও কৈছিলে, মানে তাইৰ লগতো এনেকৈ সিহঁতে মিছবিহেভ কৰিছিলে বা উলিয়াবলৈ ট্ৰাই কৰিছিল পলিটিক্স কৰি, এইটো ইছ্যু লৈ পেলাই, মিছবিহেভৰ কথাটো লৈ পেলাই। তেতিয়া আৰু সিহঁতৰ লগত মোৰ বহুতখিনি এনেকুৱা কথা পাতিবলগীয়া আছে, যোনখিনি কথা মই মানে বিত্তীয় খেলি মেলি বা সেনেকুৱা সেইখিনি কথাটো জানেই আৰু দাদাই আগতে। গতিকে এইবিলাক ইছ্যু লৈ পেলাই মই আহি ছিংগাপুৰৰ পৰা অহাৰ পিছত কথা পতা কথা আছিলে সিদ্ধাৰ্থৰ লগত পতা কথা আছিলে, আৰু হয়তো দাদাই কিবা এটা ডাঙৰেই ডিচিশ্যন ল'লে হয়, মানে মোৰ এনেকুৱা অনুভৱ হৈছিলে। কিন্তু ছিংগাপুৰৰ পৰা আহি কথা পতা সেইটো সম্ভৱ নহ'ল। আৰু দেখা যায় যে শেহতীয়াকৈ জুবিন গাৰ্গৰ প্ৰতি সিদ্ধাৰ্থৰ যি আচৰণ, মানে মৃত্যুৰ মুখলৈ যেন ঠেলি দিছে, তেনেকুৱা সকলোৰে মনত এক ভাৱ আহিছে। মানে যেতিয়াৰ পৰা টিএম মেনেজমেণ্ট থকালৈকে ঠিকে দেখিছিলোঁ তাক দেই, কিন্তু যেতিয়াৰ পৰা মিউজিক মেনেজমেণ্ট হ'ল, দাদাই কথাবোৰ গম পালে মেইনলি, তেতিয়াৰ পৰা তাৰ বিহেভিয়াৰবোৰ অলপমান সলনি হ'ল। আগতে মানে কি হয়, চবেই জানে দাদাই অকণমান খায়, এইটো চবেই জানে বাৰু, নজনা কথা নহয়। তো আগতে কি কৰিছিলে, মানে মানা কৰিছিলে বা আমি দেখিছিলোঁ সেইটো বস্তু। পিছৰ ফাললৈ কি হ'ল, মানে অকল প্ৰগ্ৰেমৰ সময়খিনি মানে